আৰু কি কোৱা সঁচাই নেকি থেংক ইউ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ সমৰা আৰু আজিও পুনৰবাৰ এখন ভ্ৰাম্যমান নাটকলৈ আপোনালোকক স্বাগতম জনাইছোঁ কাৰণ আজিও আপোনালোকক মই সম্পূৰ্ণৰূপে ৰিভিউ দিবলৈ চেষ্টা কৰিম এখন নাটক আৰু নাটক ভাল হ'লে ভাল বুলি ক'ম বেয়া হ'লে বেয়া বুলি ক'ম তৈলমৰ্দন কৰি দৰ্শকৰ পইচা এনে খেদাবলৈ মন নাই কাৰণ আপোনালোকৰ মাজৰে মই এজন ভাল দৰ্শক আৰু এনেদৰে আৰম্ভ হৈ গ'ল নাটকৰ আৰু ৰাজদ্বীপৰ নাটকৰ এটা কিন্তু তত্ত্বগধুৰ কাহিনী পায় সেইটো মই প্ৰথমতে আপোনালোকক কৈ থলোঁ গানৰ কথা আপোনালোকক ক'ব নালাগে অলৰেডি খুব বেছি হিট হৈছে এইবোৰ গান মানে বহুত বেছি ধুনীয়া হৈছে গানৰ কথাখিনি খুব বেছি তত্ত্বগধুৰ কথা দিছে ভাল লাগিছে আৰু চাওক এই লাইটটো ক'ৰ পৰা কণ্ট্ৰল কৰি থাকে এনেকৈ ওপৰৰ পৰা লাইটবোৰ মাৰি থাকে কম সহজ নহয় দিয়ক প্ৰতিটো চিনতে লাইটবোৰ কালাৰবোৰ বেলেগ বেলেগ কৰি থাকে নাটকখন চাবলৈ হওঁতে দৰ্শকসকলে যিটো বিচাৰি আহে সেইটো 100% নহয় 110% পাবই কাৰণ নাটকখন খুব বেছি ধুনীয়া নাটক হৈছে কাৰণ নাটকখনৰ যিটো ছাছপেন্স আছে প্ৰতিখন নাটকত থাকিব লাগে সেই ছাছপেন্সটো সম্পূৰ্ণ পাব কাৰণ অপৰাধী কোন আপোনালোকে নাটকখন চালে নিশ্চয় গম পাব এতিয়ালৈ মই কোনো ধৰণৰ অপৰাধী ধৰিবই পৰা নাই আপোনালোকক শেষত কৈ আছোঁ আজিৰে বিষ্ণুপ্ৰিয়া নাটকখনৰ অভিনয়ৰ কথা ক'বলৈ যাওঁ যদি একদম এক কথাত জুই হৈছে একদম ফালি দিছে আৰু নিউ কামাৰ হিচাপে সিদ্ধান্ত কলিতাই যি অভিনয় কৰিছে আমি আশা কৰা নাছিলোঁ নতুন হিচাপে এনেকুৱা কৰিব কিন্তু একদম ফালি পেলাইছে নাটক ক'ব লাগিব চাই কিনে আপোনালোকে এনেদৰে নাটক শেষ হৈ গ'ল আৰু আপোনালোকক যদি মই এজন সাধাৰণ দৰ্শক হিচাপে নাটকখনৰ বিষয়ে কওঁ যে সঁচা অৰ্থত নাটকখন খুব বেছি ভাল হৈছে আপোনালোকে ভালদৰে চাব পাৰে নাটকখন আপোনালোক তত্ত্বগধুৰ কাহিনীৰে এটা নাটক এখন চাবলৈ হ'ব আৰু অভিনয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি ৰখা নাই বহুত বেছি ভাল হৈছে নাটকখন আৰু এতিয়া আমি গ্ৰীণ ৰুমলৈ যাওঁ বলক কাৰণ অহাকালি যি অৰ্ধনাৰী নাটকখন প্ৰদৰ্শন কৰা হ'ব অৰ্ধনাৰী বিৰাট চৰ্চাত আছে বহুত বেছি ভাল হৈছে সেই নাটকখন সম্পৰ্কে জানিবলৈ যাওঁ আৰু এয়া অংকিতা শইকীয়া বা অনুৰাগীসকলৰ সৈতে ফটো উঠি আছে আৰু এতিয়া গ্ৰীণ ৰুমৰ ভিতৰত চাব বলক আৰু এয়া গ্ৰীণ ৰুমত সকলোবোৰ আছে বলক কথা পাতিব চেষ্টা কৰোঁ আৰু এয়া বাইদেউ আছে বাইদেউ এই নাটকখন অহাকালি আৰু এখন উৎকণ্ঠ নাটক অৰ্ধনাৰী নাটকখনৰ কাৰণে দৰ্শকে কেনেকুৱা ধৰণৰ এটা আশা কৰিব
আপোনালোকে অলৰেডি গম পাইছে যে আমাৰ খুব ভাল ৰিজাল্ট এটা হৈছে অৰ্ধনাৰী অসমবাসী ৰাইজৰ মাজত এটা খলকনি সৃষ্টি হৈছে গতিকে এতিয়ালৈকে আমি যিমান পেনেল কৰিছোঁ সকলো ৰাইজে আঁকোৱালি লৈছে আৰু কাইলৈ আদাবাৰীটো সকলোৱে আঁকোৱালি ল'ব বুলি আমি বিশ্বাসী গতিকে সকলো আহক নাটক চাওক কাইলৈ আমাৰ 3টা দৰ্শনী আছে অৰ্ধনাৰীৰ সকলোৱে সহায় সহযোগিতা কামনা কৰিলোঁ হয় তাৰমানে বহুত বেছি চৰ্চাত আছে এই নাটকখন আৰু আশা কৰোঁ সকলো দৰ্শক আহিব আৰু আমিও চাম নিশ্চয় আৰু আপোনালোকেও ক'ব যোন আছে লগৰ ফ্ৰেণ্ডছ চাৰ্কল চবকে ঠিক আছে অহাকালি যিখন নাটক আছে অৰ্ধনাৰী খুব বেছি চৰ্চিত নাটক এই চৰ্চিত আমাৰ কহিনুৰ থিয়েটাৰৰ মূল নাটক হৈছে অৰ্ধনাৰী এখন লিখিছে আমাৰ চপক চাবলা আৰু এখন ডাইৰেকশ্যন কৰিছে তপন নগৰ ডাঙৰীয়া গতিকে খুব ধুনীয়া টেকনিকেলি খুব ভাল হৈছে আৰু নাটকখনক লৈ আমি খুব আশাবাদী দৰ্শকসকলে চাই নিৰাশ নহয় কেতিয়াও অৰ্ধনাৰীখন আমাৰ সকলোৱে মৰম দিছে আশীৰ্বাদ কৰিছে আৰু সকলোৰে নতুনত্ব পাব আৰু মোৰ কেৰেক্টাৰটো খুব ধুনীয়া কেৰেক্টাৰ হয় আৰু আমাৰ কৃষ্ণমণিনাথ ডাঙৰীয়া তেখেতে অৰ্ধনাৰী হৈছে আৰু আপোনালোকে চাই কেতিয়াও নিৰাশ নহয় মই এইটো কওঁ আহক আপোনালোকে চাওক আৰু মোক যেনেকৈ আপোনালোকে কেমেৰা লাইনত খুব মৰম আশীৰ্বাদ কৰে যেনেকৈ থিয়েটাৰ লাইনতো এনেকৈ মৰম আশীৰ্বাদ কৰি আশা কৰিছোঁ আহক সকলোৱে চাব চাই ভাল পাব বুলি মই আশা কৰিছোঁ আৰু আপোনাৰ অভিনয় মই এখন ৰেঙনি চেনেলত সম্প্ৰচাৰিত চেণ্টুৰা বুলি এখন ধাৰাবাহিক সম্প্ৰচাৰ হৈছে তেতিয়াৰ পৰা নাটক অভিনয় চাই কিনে বহুত বেছি উপকৃত হৈছে আৰু এইবাৰ দৰ্শক সেই আশাটো কৰিব পাৰে নিশ্চয় নিশ্চয় আৰু মই এইটোৱে কওঁ যে অৰ্ধনাৰী চাই আপোনালোকে কেতিয়াও নিৰাশ নহয় আহক সকলোৱে আহক চাওক আৰু আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়ক আৰু আপোনালোকে চাওক আৰু মৰম দিয়ক আশীৰ্বাদ কৰক সেইটোৱে আৰু আজিৰ অভিনয়টো আমাৰ নলবেৰা হিচাপত যদি কওঁ ডাইৰেক্ট ফালি দিছে কিন্তু আৰু কি কোৱা সঁচাই নেকি চাই ভাল ভাল লাগিছে তেতিয়াহ'লে থেংক ইউ আৰু আপোনালোকক কহিনুৰ থিয়েটাৰৰ নাটক চাবলৈ আহক এনেও আগৰ পৰাই কহিনুৰৰ এখন ভ্ৰাম্যমান জগতত সুকীয়া আসন আছে আৰু আমাৰ ইয়াত অহাকালি অৰ্ধনাৰী প্ৰদৰ্শন কৰা হ'ব সেয়ে আপোনালোকো চাবলৈ আহিব বুলি আশা কৰোঁ কাৰণ খুব বেছি চৰ্চিত এখন নাটক সেয়ে আপোনালোকক অন্য এটা ভিডিঅ'ত এই অৰ্ধনাৰী দেখুৱাবলৈ চেষ্টা কৰিম খুব বেছি ধুনীয়া নাটক আৰু আমাৰ ইয়াত বুলি নহয় আপোনালোকে ইয়াত আহিব নোৱাৰে নাই কিন্তু কহিনুৰ থিয়েটাৰ এবাৰ চাব অৰ্ধনাৰী আৰু বিষ্ণুপ্ৰিয়া খুব বেছি ধুনীয়া নাটক নাটকখনৰ ৰিভিউ সম্পৰ্কে আপোনালোকে গম পালে আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে সেয়ে এটা প্লিজ চেনেল ছাবস্ক্ৰাইব নকৰে নাই এটা লাইক আৰু এটা কমেণ্ট এটা কৰি জনাব আৰু পৰৱৰ্তী যি ভ্ৰাম্যমানৰ ভাল ভাল নাটক আছে তাৰে ৰিভিউ দিবলৈ মই চেষ্টা কৰিম ধন্যবাদ।